নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়াৰপৰ্টত বৃহৎ সংখ্যক পদ মুকলি হৈছে 2024 চনৰ বাবে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব ভিডিঅ'টো অকণি স্কিপ নকৰি শেষলৈকে চাই যাব। কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ নালাগে। আপোনালোকে নিশ্চয় থাম্বনেইল চাই বুজি পাইছে চাগৈ, 10 পাছ কৰিলেও আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। নিশ্চয় দেখিছে আপোনালোকে, ইণ্ডিগো এয়াৰলাইন্সৰ ফালৰ পৰা 2024 চনত মুকলি কৰি দিছে। বৰ্তমান 2023 চনৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। নিশ্চয় দেখিছে, ইণ্ডিগো এয়াৰলাইন্সৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰি দিছে, য'ত নেকি আপোনালোকৰ কেবিন ক্ৰু, ক্ৰেডিট পাইলট, ইঞ্জিনিয়াৰ, এয়াৰপৰ্ট অপাৰেশ্যন, কাষ্টমাৰ ছাৰ্ভিচ, এক্সিকিউটিভ, চিকিউৰিটি, স্কেনাৰ অফিচাৰ, টেকনিকেল অফিচাৰ, ট্ৰেইনিং মেনেজাৰ। নিশ্চয় আপোনালোকে গম পাইছে, ইমানবোৰ পদ মুকলি হৈ গৈছে, য'ত আপোনালোকৰ এপ্লাই অনলাইন যোগে কৰিব লাগিব। নিশ্চয় আপোনালোকে দেখিছে, চিলেকশ্যন প্ৰচেছটো ৱাকিং ইণ্টাৰভিউ, অৰ্থাৎ ইণ্টাৰভিউ যোগে আপোনালোকক চিলেকশ্যন কৰিব। যেতিয়া আপোনালোকে এপ্লাই কৰে, তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউ যোগে চিলেকশ্যন কৰিব। চেলাৰী আপোনালোকৰ 37,000 পৰা আপোনালোকৰ পাৰ মন্থ দিয়া হ'ব, আৰু য'ত নেকি কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ নালাগে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াও আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো এক্ৰছ ইণ্ডিয়া, অল অভাৰ ইণ্ডিয়াৰ বাবে আপোনালোকৰ এই পদসমূহ মুকলি কৰিছে। নিশ্চয় দেখিছে, অল ইণ্ডিয়ান কেণ্ডিডেট, মেল ফিমেল কথা নাই, ল'ৰা ছোৱালীৰ কথা নাই, সকলোৱে এপ্লাই কৰিব পাৰিব। ইণ্ডিগো এয়াৰলাইন্সৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰিছে। ইয়াত য'ত নেকি আপোনালোকৰ এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰলৈকে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ জেনেৰেল, OBC কোনো ধৰণৰ কথা নাই, আপোনালোকৰ নীল, SC ST সকলোৰো নীল। নিশ্চয় গম পাইছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, য'ত নেকি আপোনালোকৰ 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলে এই পদবোৰত সম্পূৰ্ণভাৱে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো দিছে, বৰ্তমান আপোনালোকৰ অনলাইন এপ্লাই চলি আছে। আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আপোনালোকৰ এপ্লাই অনলাইন কৰা লিংক পাই যাব, আৰু যদিহে আপোনালোকে এডভাৰটাইজমেণ্টখন চাব বিচাৰে, সেই লিংকো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণভাৱে লিংকসমূহ পাই যাব। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমে যেতিয়া এপ্লাই অনলাইন ক্লিক কৰিব, ক্লিক কৰাৰ মাত্ৰকে এখন নতুনকৈ চাৰ্ট মুকলি হৈ যাব। নিশ্চয় দেখিছে, এইখনেই এপ্লাই অনলাইন কৰা সম্পূৰ্ণ প্ৰচেছ। নিশ্চয় দেখিছে, এনেদৰে আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। এইটো আছিলে এটা সৰু ভিডিঅ'। যদি এই ভিডিঅ' চাই ভাল পাইছে, প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।